হাই গুড আফটাৰনুন আজি মই আছোঁ আবু ধাবিৰ এখন 5 ষ্টাৰ হোটেল ফেয়াৰমণ্ট আবু ধাবি বাবুল বাহাৰ বুলি এখন হোটেল আছে একচুৱেলি আমাৰ কোম্পানী ইয়াতে আমাক হেৰি দিছে সেলফ কোৱাৰেণ্টাইন দিছে মই 7 দিন কোৱাৰেণ্টাইনত থাকিম যিহেতু মই ডুবাই ফুৰিবলৈ গৈছিলোঁ ডুবাইৰ পৰা আহি আবু ধাবি পালোঁ আবু ধাবিত ইয়াত সেলফ কোৱাৰেণ্টাইনত 7 দিন থাকি পেলাই আকৌ মই ডিউটি যাম ডিউটি যোৱাৰ আগতে একচুৱেলি ডুবাই 5 ষ্টাৰ বা আবু ধাবি 5 ষ্টাৰ হোটেলৰ ভিতৰত কি আছে মই আপোনালোকক অলপ দেখাব বিচাৰিছোঁ মই যিহেতু এখন সমুদ্ৰৰ পাৰত সাগৰৰ পাৰত এখন 5 ষ্টাৰ হোটেলত আছোঁ ফেয়াৰমণ্ট বাবুল বাহাৰ বুলি আপোনালোকে গুগলত চালে দেখা পাব এখন সুন্দৰ হোটেল হয় আৰু ইয়াৰ বেক চাইডতে একচুৱেলি মানে আমাৰ ফ্ৰণ্ট চাইডতে হেৰি আছিলে আবু ধাবিৰ মক্কা মছজিদ আছিলে গ্ৰেণ্ড মস্কো তাত আচলতে মই সেই সাগৰৰ পাৰৰ ফালে ভিউটো দেখুৱাব নোৱাৰিম কাৰণ মোক বাহিৰত ওলোৱাৰ এলাও নাই মানে মই ৰুমৰ ভিতৰতে থাকিব লাগিব 7 দিন আৰু মই আপোনালোকক বেক চাইডৰ পৰা দেখুৱাইছোঁ আমাৰ ফ্ৰণ্ট চাইডে সাগৰ আছিলে আৰু বেক চাইডে একচুৱেলি আবু ধাবি চিটিখন আছে যিখন চিটিৰ আপোনালোকক দেখুৱাম ডাঙৰ ডাঙৰ বিল্ডিং বা এটা ভিউটো আপোনালোকে এবাৰ চাওক ভালদৰে এয়া চাওক একচুৱেলি ইয়াতে আছে আবু ধাবি মানে UAE নেশ্যনেল ফ্লেগ USA নেশ্যনেল ফ্লেগ UK নেশ্যনেল ফ্লেগ কানাডাৰ নেশ্যনেল ফ্লেগ তেখেতলোকে হোটেলখন মানে হোটেলত লগাই থৈছে যিহেতু এয়া আমি আছোঁ আবু ধাবি আপোনালোকক দেখুৱাইছোঁ ভিউটো এয়া হোটেলৰ বেক চাইড কাৰ পাৰ্কিং আৰু এইখন আবু ধাবি চিটি হয় এয়া আবু ধাবি চিটিখন আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাব যদি আপোনালোকে মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ মৃদুল শইকীয়া বুলি আৰু আপোনালোকৰ যদি ভিডিঅ'সমূহ ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি আপোনালোকে কি চাব বিচাৰে মোৰ কমেণ্টছত জনাব মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া মই এয়া বাবুল ফেয়াৰমণ্ট বাবুল বাহাৰ আবু ধাবি 5 ষ্টাৰ হোটেল হয় ইয়াতে মই কোৱাৰেণ্টাইনত আছোঁ মই আপোনালোকক কোৱাৰেণ্টাইনৰ হোটেলৰ ৰুমৰ ভিতৰতো দেখাব বিচাৰিছোঁ একবাৰ হয় এয়া হৈছে 5 ষ্টাৰ হোটেলৰ ভিতৰৰ অংশ এখন সুন্দৰ বেড যিহেতু মই 7 দিন আজি 4ৰ্থ দিন যিহেতু ইয়াত মানে আমাৰ হেৰি নাই হাউচকিপিং ছাৰ্ভিচ নাই তেখেতলোকে ৰুম ক্লিন কৰিব নাহে কাৰণ কোম্পানীৰ পৰা ষ্ট্ৰিক্টলি মানে ইনষ্ট্ৰাকশ্যন আছে যে কোনো হাউচকিপিঙেই হওক বা ৰুম ছাৰ্ভিচেই হওক আমাৰ লগৰ ৰুমৰ ভিতৰত আহিব নোৱাৰে ছাৰ্ভিচ দিবৰ কাৰণে সেলফ কোৱাৰেণ্টাইনত আমি 7 দিন থাকিব লাগিব একচুৱেলি সুন্দৰ এটা মানে ৰুম দিছে যিটো এয়া চাওক যিটো এইটো এটা ডাঙৰ LCD TV হয় আপুনি যেতিয়া ৰুমৰ ভিতৰত সোমাব ইয়াতে আপোনাৰ লিখা থাকে আপোনাৰ গেষ্ট আপোনাৰ মানে নাম যিজন গেষ্ট ৰুমৰ ভিতৰত সোমাব তেখেতক ৱেলকাম দি পেলাই লিখা থাকে মই আহি পেলাই আচৰিত হৈ গৈছোঁ ইয়াতো মোৰ নামটো একদম ধুনীয়াকৈ লিখি দিছে ৱেলকাম মৃদুল শইকীয়া বুলি ইয়াত চাওক এইটো হৈছে সুন্দৰ 5 ষ্টাৰ হোটেলৰ এটা মানে ছিংগল ডিলাক্স ৰুম হয় আৰু আছে ইয়াত এখন হোটেলত টোটেল 400 ৰুম আছে এয়া মই এইবাৰ বাথৰুমটো দেখুৱাম দেই এইটো হৈছে আমাৰ শ্বাৱাৰ ৰুম ইয়াতে আমি গা ধুওঁ মানে মই গা ধুবৰ কাৰণে দিছে এটা বাথটাব দিছে শ্বাৱাৰ ৰুমত ইয়াতে সম্পূৰ্ণ ধৰি লওক শ্বেম্পু কণ্ডিশ্যনাৰ বডি লোচন সকলোখিনি আছে এইফালে চাওক আপোনাৰ এইখন হৈছে আমি ৰাতিপুৱা মৰ্ণিং মানে আপোনাৰ ৱাশ্বিং বেচিন হয় ৱাশ্বিং বেচিন দুটা আছে সুন্দৰভাৱে একচুৱেলি গ্লাছখনৰ ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়া আৰু এইফালে মানে বাথৰুম আৰু আমি বাথৰুমটো ক'বই দৰকাৰ নাইকিয়া ইমান ধুনীয়াকৈ বনাইছে তেখেতলোকে এইটো হেয়াৰ ড্ৰাই মানে বাথৰুমৰ ভিতৰত হেয়াৰ ড্ৰাই ৰাখিছে এয়া চাওক আৰু ইয়াত কি ৰাখিছে ডেণ্টেল কিট আছে ডেণ্টেল কিট ছেভিং কিট ভেনিটি কিট আৰু শ্বাৱাৰ কেপ এয়া ভেনিটি কিটত কি দিছে কটন দিছে ইয়াৰ পৰা এয়া বস্তু কেইটামান দেখাম চাব দেই আপোনালোকে একচুৱেলি 5 ষ্টাৰ হোটেলৰ ৰুমৰ ভিতৰত আপোনালোকক কি সুবিধাসমূহ দিছে চাব দেই এয়া লণ্ড্ৰী দিছে লণ্ড্ৰী ছিষ্টেমত তেখেতলোকে দিছে লণ্ড্ৰী আছে কি আছে এযোৰ মানে ইউজ এণ্ড থ্ৰ' স্লিপাৰ আছে
এখন আইৰণ বৰ্ড আছে, এটা আইৰণ দিছে, এইটো লকাৰ দিছে আৰু এইখিনি হেঙাৰ দিছে য'ত কাপোৰ থ'ব পাৰি। এইটো চেল্ফ চিষ্টেমত সুন্দৰভাৱে দিছে ফেচিলিটিটো, লাগিছে বহুত থাকি। আৰু এইটো ডোৰৰ এণ্ট্ৰেঞ্চ হয়, কিন্তু ইয়াৰ এণ্ট্ৰেঞ্চৰ মানে মই বাহিৰত ওলাব নোৱাৰোঁ, আপোনালোকে দেখুৱাই দিছোঁ আৰু মানে এইফালে চাওক কিমান ডাঙৰ হোটেল হয়। আৰু ডাঙৰ কথা, ইয়াৰ গভৰ্ণমেণ্টৰ ৰুল আছে, মই কেতিয়াও কাকো নুসুধাকৈ কোনো ব্যক্তিৰে হওক বা যিকোনো বিল্ডিঙে হওক ব্যক্তিয়ে হওক মই ফটো উঠাব নোৱাৰোঁ। ফটো উঠালে আমাৰ ভাৰতীয় মূল্যত প্ৰায় 20 লাখ 25 লাখ টকা জৰিমনা ভৰাই 1 লাখ দিৰহাম হয়। ইয়াৰ 1 লাখ দিৰহাম আমাৰ ইণ্ডিয়ান 20 লাখ হয়। তাৰ ওপৰত আপুনি হয়তো জেললৈও যাব পাৰে। সেইকাৰণে মই পাৰ্মিশ্যন লোৱা নাই যিহেতু বনাবৰ কাৰণে। চ' কৰিডৰটো মই আপোনালোকক দেখুৱাব নোৱাৰোঁ যিহেতু মানে ষ্টাফ অহা যোৱা কৰি আছে। কেনেকুৱা লাগিলে আপোনালোকে আজি ডুবাই আবুধাবি 5 ষ্টাৰ হোটেলখন জনাব। ইয়াতে সকলোখিনি ফেচিলিটি দিছে। আৰু এইয়া কাৰ পাৰ্কিং হয় আৰু এইখন চিটিখন হয়, আবুধাবি চিটিখন। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নেক্সট টাইম যাতে মই আপোনালোকৰ সুবিধা অনুসৰি কি ভিডিঅ' বনাব লাগে জনাব, মই বনাবৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ।